guys, welcome to my channel DS Vlog. तो thumbnail से घूमे पीछे कुछ जाम तो आज हम जाइছো পাঠশালা যাইছো পাঠশালাত দেৱালয় আছে দেৱালয়ত যাম আৰু এতে কি কৰো কিহত যাওঁ কি কৰো মানে সবখিনি কৈছো আৰু বাহিৰত দেখাম মই বাহিৰত কি অৱস্থা হৈছে বৰ্তমান চাও মানে তো মই দেখা দিছো এই বৰষুণ দিছিলে এই সব মই দেখা দিছো এই সব বৰষুণ সব আৰু আপোনাক যে কৈছিলো মই আপোনালোকক যে কৈছিলো এইটো এই আপোনাৰ ৰাস্তাটোত যে অফৰোডিঙৰ কথা কৈছিলো তো ফাইনেলি সেই দিনটো আহি গলাক এই চাব পাৰে জুম কৰি দেখাই দিছো মই জুম কৰি এই চক এই ৰাস্তাত চক পানীয়ে পানী চক দেখছি না পানী গাইছ চক এগুলা পানী পুরা বৰষুণ কিন্তু পুরা বৰষুণ মাৰি আছে পুরা একদম কন্টিনিউয়াস বৰষুণ মাৰি আছে পুরা এই পানীটো কিন্তু পুরা হৈ গৈছে ৰাস্তাত একদম পুরা দুইটা কেনকে যাও তো ভিডিওটো কন্টিনিউ কৰি থাকক গাইছ গাড়ী আহি গৈছে যাবা লাগে এতিয়া যাবা লাগে এতিয়া এই আই ছাতাটো লৈ যাও এই তাতে উঠা তো গাইজ জলক ভিডিওটো আমি আৰম্ভ কৰো জলক তো গাইজ দেখছি না কিমান বৰষুণ চক কিমান ডাঙৰ টপ পড়ছে ৰখি আছো পুৰা হাত আনা এতিয়া লাগেন এইটো হিন্দু আমাৰ হিন্দু যাব মোৰ লগত তো ভিডিওটো কন্টিনিউ কৰি থাকক গাইস মোৰ লগত আছে মা আৰু এইটো বাইদেউ পিছফালে এইটো বাইদেউ আমি এতিয়া ক'ত যাম পাঠশালা যাম তো ৰব গাইস গাড়ীখন তো চেঞ্জ হ দেখছি না মানে একচুয়ালি কথা তো লিয়ে তাতে আমাৰ জেঠি যাব সো মই ভাবলো এইখন গাড়ীতে বহো তো পিছপিনে বহিলো এতিয়া জলক ভিডিওটো চাই থাকক গাইস এখন আমাৰ নলবাৰী নতুনকৈ হৈছে শুশ্ৰূষা হস্পিটাল তো এইখনত যাৰ যেতিয়া আহিব টাইম হয় তেতিয়া আহি যাব এবাৰ পানী চক না গাইস পানী চকচোন কিমান পানী হৈছে চকচো বগা হৈ গৈছে পুৰা পথাৰ দে আৰু তেলটোৱে ভৰাই ল অলপ ফাইনালি আমি পাঠশালা পাই গেল তো ওয়েলকাম টু পাঠশালা গাইস এখন দেখছি না ফত্তদেব ইউনিভার্সিটি এখন পাঠশালা বজালি গেটখন চক গেটখন Say
তো গাইছ কিবাকে আহি পাই গেলো আমি পৰিহৰেশ্বৰ দেৱালয় এখন গেট আছিল গেটেদিয়ে সোমালো তো গাইছ ফাইনেলি মন্দিৰ আহিছো তো মন্দিৰৰ ভিউ আপোনালোকক দেখাম মই ভিডিঅ'ত আৰু একচুৱেলি আমাৰ খুৰা দাদা ঠাইৰ আজি ভোগ দিব মানে ভোগ দিব পাৰি ইয়াত তো ভোগ দিবৰ কাৰণে আজি আহিলোঁ আৰু বতৰটো ভাল নোহোৱাৰ কাৰণে মই ভিডিঅ'গিলা মানে সিমান এটা ভালকৈ মানে বনাব পৰা নাই মাৰুতিৰ ভিতৰতে মানে আৰু সেনেকৈ আহিলোঁ আৰু কিবাকৈ আহি এতিয়া মন্দিৰৰ পৰিৱেশটো দেখাম আপোনালোকক চাই থাকক আৰু গাইছ মেইন মন্দিৰটোৰ ভিতৰত মানে যাব নেদে কেমেৰাদি ভিডিঅ' কৰিব নেদে মানে মানা আছে বৰষুণ চক না গাইছ বৰষুণ চক গাইছ আপোনালোকে এইখিনি পঢ়িলে মন্দিৰৰ সকলো ডাটা গম পাব কেনেকৈ মানে বনাইছে কোনে বনাইছে কাৰ দিনত চব গম পাব তো মন্দিৰৰ ভিউ লওক অলপমান ইয়াত ফটো উঠা কিছুমান বেকগ্ৰাউণ্ড দিছে বঢ়িয়া যিহেতু এইটো শিৱ মন্দিৰে হয় বিশেষকৈ এইটো বেছি ভাল লাগে এইটো ভিউটো দেখাই দিছো চক বৰষুণ অকমান এইবিলাক ফটো উঠাত ব্যস্ত হৈছে মন্দিৰৰ পুখুৰীত মাছ এৰি দিছে এইবোৰ মাগুৰ মাছ হয় এইটো মাগুৰ মাছ আমার পাঠশালা কুরমা আছে রাহুলদা তো রাহুলদা আহি পেলাই আহিছে তো ৰাহুলদা দুই এষাৰ কৈ দিয়া কেমেৰা আগত দুই এষাৰ দুই এষাৰ বেছি নকওঁ বৰষুণৰ বতৰ ভাল লাগে আৰু আমাৰ দেৱালয় এনেও ভাল লাগে এটা মন্দিৰৰ ঠাই আৰু এনেইতো আমি টাইম নাপাওঁৱেই আজি চানডে সেইকাৰণে মই আহিছোঁ এনেইতো মই টাইম নাপাওঁ তথাপিতো ভাল লাগিছে আৰু আপোনালোকে আহিব দেৱালয়ত আহিলে ভাল লাগে আমাৰ ইয়াত এইটো বহুত পুৰণা দেৱালয় আৰু ইয়াত আহি বহুত দূৰ দূৰৰ পৰা মানুহ আহে আৰু দেৱালয়টো মানে আগৰ মানে আপোনাৰ কি বুলি কয় ইতিহাস আছে এটা তো সেইটোৰ কাৰণে আৰু আহিব আপোনালোকে আহিলে ভাল লাগিব আপোনালোকৰ তো ক'লাকে আহিব দিছে তো আহিলে হ'ল সকলোৱে ইয়াত মন্দিৰৰ ভিউটো উপভোগ কৰিলে হ'ল সকলোৱে ভোগ খাই আছে ইয়াত বঢ়িয়াকে ৰুমত গাইজ যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে যোনগিলা মোৰ চেনেলত নতুন আহিছে সেইবিলাকো যাতে ছাবস্ক্ৰাইব কৰি দিয়ে তো গাইজ নেক্সট ভিডিঅ'ত অতি সোনকালে লগ পাম তো আজিলৈ বাই বাই